बोरहाट में आंसू। अखिल असम छात्र संघ के बोरहाट क्षेत्रीय समिति के द्वारा सोमवार को दोपहर 1 बजे स्मार्ट मीटर के अत्यधिक शुल्क वृद्धि और अनियमित विद्युत आपूर्ति के विरोध में विरोध प्रदर्शन किया गया। বিদ্যুৎ মাচুল হ্রাস করো, মিটার বন্ধ করো, বিদ্যুৎ মাচুল বৃদ্ধি করা হচ্ছে করানো হবো, বিদ্যুৎ মাচুল বৃদ্ধি করা হচ্ছে করানো হবো। আমার দাবি, আমার দাবি। बोरहाट आंसू कार्यालय से स्मार्ट मीटर के खिलाफ नारे लगाते हुए विरोधी रैली बोरहाट साप्ताहिक बाजार से होकर बोरहाट एसबीआई बैंक के पास विरोध प्रदर्शन के साथ समाप्त हुई। चराइदेव से रतुल गोगोई की रिपोर्ट। विभिन्न जनगोष्ठीय संगठनসমূहर उद्योगत तथा आम राइजर सहयोगत स्मार्ट मीटार बंध करने आज आम कार्यसूची हाथ लैसे जी स्मार्ट मीटार ये तुलसीकांत सरकार अति सोनकाले बंध कर लगे। এনেকুৱা স্মাৰ্ট মিটাৰ দি সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া সময়টো কিন্তু কাৰেণ্টটো কাট খাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে কথাটো এইটোৱে যে 1 টকা কাৰেণ্ট দি 20 টকা লোৱাৰ যিটো প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। এই কথাটো আমি আমাৰ এই আন্দোলনৰ ঠাইৰ পৰা থলীৰ পৰা আচলতে আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল এইটোৱে যে স্মাৰ্ট মিটাৰ সোনকালে বন্ধ কৰি আমাৰ পূৰ্বৰ যেনেধৰণে আছিল তেনেধৰণে আচলতে আমাক নিয়মীয়াকৈ বিদ্যুৎ যোগান দিব লাগে। আগৰ নিচিনাকৈ নহয়, যেনেকৈ আছিল আচলতে তেনেকৈ ধৰণে বিলটো ল'ব লাগে। এই কথাটো আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আৰু এইটো আমি গণতান্ত্ৰিক পদ্ধতিৰে শান্তিপূৰ্ণভাৱে আজি আমি যিহেতু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আগন্তুক দিনত ইয়াতকৈ বেলেগ ধৰণে আচলতে আমি স্মাৰ্ট মিটাৰবিলাক আনিও আচলতে তেখেতলোকক সমজাই দিয়া এক প্ৰক্ৰিয়া কিন্তু আমি হাতত ল'বলৈ বাধ্য হওঁ। এই কথাটো এই আন্দোলন থলীৰ পৰা আচলতে সকীয়াই দিছোঁ আৰু সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰি নিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ বাবে আমি আহ্বান জনাওঁ। স্মাৰ্ট মিটাৰ বন্ধ যি কাৰ্যসূচী ল'লে বৰ দুখৰ বিষয়। স্মাৰ্ট মিটাৰ য'ত লগাব লাগে তাত নলগাই সাধাৰণ শ্ৰেণীৰ যি আই ঘৰ, যি দুখীয়া শ্ৰেণীক চাউল বিতৰণ কৰে অসম চৰকাৰে, ভাৰত চৰকাৰে, সেই দুখীয়াসকলক চাউল বিতৰণ কৰা ঘৰত কিন্তু স্মাৰ্ট মিটাৰ, কিন্তু পুঁজিপতি যিবিলাক মালিক গোষ্ঠী আছে সেইসকল ঘৰত কিন্তু স্মাৰ্ট মিটাৰ নাই। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা গৰিহণা দিছোঁ আৰু ইতিমধ্যে আমি অসম চাহিদা ছাত্ৰ সন্থাই যোৱা 16 তাৰিখে গোটেই অসমজোৰা এটা আন্দোলন কৰিছিলোঁ। আৰু আজিও মই সমভাগী হৈ ইয়াৰ পৰা মানে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ পুনৰবাৰ আমি দাবী জনাইছোঁ।